নৈ পাৰলৈ যোৱাটো মোৰ দৈনিক ৰুচি হৈ পৰিছে। প্ৰতিদিনে মই 4মান বজাত নৈ পাৰলৈ যাওঁ। এচাটি ৰিপ ৰিপ বতাহ আৰু চৰাই কলকললি। তাতকৈ আৰু কিবা ভাল লাগে, সেইকাৰণে মই তালৈ যাওঁ। আজিও ৰৈ আছো তাত, সেই আগৰ দৰে পাৰ হৈ যোৱা দিনকেইটা সুঁৱৰি। নৈৰ পৰা পানী নিবলৈ অহা কোনোবা এজনীয়ে মোৰ ফালে চাইছিল সঘনে। মোৰ ভাল লাগিছিল তাই চকুজুৰি। নাজানো, আনক দেখিলেচোন মোৰ বুকুখন নকঁপে, কিন্তু তাইক দেখিলে তাই মোলৈ চাই মৰা হাঁহিটোৱে সদায় ৰাতি ৰাতি আমনি কৰিছিল মোক। যোৱা 2 দিন হ'ল তাই অহা নাই পানী নিবলৈ। লগৰ কেইজনেও একো কোৱা নাই মোক। আজি সুধিলো, তাই হেনো দেউতাক মাকহঁতে বিয়া দি দিছে তাই অনুমতি অবিহনে। নাজানো কিয় মোৰ দুচকুৰে অশ্ৰু নিগৰি আহিল। আমাৰ ফুলিব লোৱা কলিটি মৰহি গ'ল। তাই সুখী হ'ব পাৰিবনে? প্লিজ কমেণ্ট।